যি দেখা পাইছে এইবিলাক হৈছে গোৱালপাৰাত অৱস্থিত সূৰ্য পাহাৰৰ এটা প্ৰাকৃতিক দৃশ্য বুলি ক'লে ভুল কোৱা হ'ব চাগে। এইটো হৈছে সূৰ্য পাহাৰত অৱস্থিত বিভিন্ন ধৰণৰ শাল চেগুন ইত্যাদিৰে পৰিবেষ্টিত এটি অঞ্চল, য'ত নেকি বৰ্তমানে তেওঁলোকে আৰম্ভ কৰিছে নৌকা বিহাৰ। বিভিন্ন ধৰণৰ অসম টুৰিজিমৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰি আছে। আৰু এয়া হৈছে আপোনালোকৰ প্ৰাচীন ভগ্নৱাল। ইয়াতে বিভিন্ন ধৰণৰ পুৰণি ঐতিহ্য ইয়াত পোৱা যায়, যিসমূহ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে আৰু খুব পৰিষ্কাৰভাৱে তেওঁলোকে বস্তুবিলাক ৰাখিছে। গছ গছনিবিলাক ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, খুবেই ভাল লাগিছে। খুবেই ভাল লগা প্ৰতিচ্ছবি, যিটো ছবি দেখি আপুনি হয়তো ভাবিব কিছু মুহূৰ্ত ইয়াতে যেন আপুনি উপভোগ কৰিব পাৰে। আপুনি গোৱালপাৰা চহৰৰ সূৰ্য পাহাৰত ঠিক কাষে কাষে আপুনি উঠি আহে, যদি আপুনি পাহাৰৰ ফালে উঠি আহে, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ দৃশ্য আপুনি উপভোগ কৰিবলৈ দেখা পাব। বিভিন্ন ধৰণৰ চেগুন গাছেৰে ইয়াত পৰিবেষ্টিত হৈ আছে আৰু বহুতো লোক দূৰ দূৰণিৰ পৰা আহে। ইয়াতে বিভিন্ন মানুহে ইয়াত এই দৃশ্য উপভোগ কৰিবলৈ আহে। বৰ্তমানে এতিয়া নৌকা বিহাৰৰ পৰা আৰম্ভ কৰি আকাশী গংগা, বিভিন্ন ধৰণৰ জৈন বিভিন্ন ধৰ্মৰ তেওঁলোকে কাম কৰি আছে। বৰ্তমান বিভিন্ন পৰিভ্ৰমণকাৰীসকল আহি ইয়াতে উপভোগ কৰি থাকি ভাল লাগে। আপোনালোকে আহি উপভোগ কৰিব পাৰে।
কত না ভিডিও কৰি আছে ভিডিও কৰি আছে Pak, kok foto udah di mobil? Pak, kok.